Good morning. কি খবৰ আপোনালোকৰ? ৰাতিপুৱা উঠিলো আজি দেৰি হ'ল উঠা একদম এই দুদিন পুৰা ড্ৰপিং চলি আছিলে ভাগৰ লাগিছে ন 8-9 বাজিছে ৰুম সোমাওঁতে সো এতিয়া আকৌ আজি ফাইনেল আছে 3টা বজাৰ পৰা আছে ষ্টাৰ্ট আমি ইয়াৰ পৰা 12টা বজাত যাম এতিয়া ল'ৰা শুইয়ে আছে পুৰা ভাগৰ লাগিছে ভয়ও লাগিছে কি হ'ব কিনে এইজনী কৰিছমা শুই ল শুৱাই নাই এইফালে আমাৰ এইটো দেখিলা নাই ইয়াত এইটো ভাগৰো লাগিছে উঠাই নাছিলোঁ এতিয়া বোলো নাই গৰম পানী গ্লাছ খাই লওঁ সদায় যেনেকৈ খাওঁ খাই মেলি তাৰপিছত ৰেডি হওঁ ৰেডি মানে আৰু কাপোৰ চাপোৰ পেকিং কৰিবলৈ আছে চব আছে তো আজি দিনটো দেখাই থাকিম ফেচবুক পেজটোত গৈ চাই থাকিব চবে আমাৰ এফ্ৰেছ প্ৰডাক্ট চবে লগত লৈ আহে This one my এফ্ৰেছ আমি মানে য'ত যাওঁ এফ্ৰেছ লগত থাকেই ন মোৰতো মই ইয়াতে থৈ দিছোঁ ককাত এতিয়া ময়ো খাম এফ্ৰেছ কি কৈছে বা এফ্ৰেছ নহ'লে নচলে সেইকাৰণে আমি দেখিছোঁ ন লগত এফ্ৰেছ ল'ম চবে ভাবিব ন ৰাতিপুৱা কি খাইছোঁ এইবোৰ দেখিছোঁ আমি এতিয়া ৰাতিপুৱা 2গৰাকী এফ্ৰেছ এইফালে কৰিছোঁ এফ্ৰেছ খাবা নাই হা এফ্ৰেছ আমাৰ নহয় 4 দিনৰ পৰা মুখখন পুৰা টায়াৰ্ড হৈ আছিলে যে সেইকাৰণে ফেচ মেকআপ এটা লগাই লৈছোঁ দেই নাহাঁহিব আপোনালোকে ইমান টায়াৰ্ড লাগিছে ন এয়া ওচৰতে থকা কালী মন্দিৰলৈ আহিছোঁ যিহেতু আজি ল'ৰাই শ্ব' কৰিবলৈ ওলাইছে ভাবিলোঁ ইয়াতে সেৱা এটা কৰি যাওঁ তো সেইফালে ল'ৰা এইফালে মই সেৱা এটা কৰি লওঁ আমি ওলাইছোঁ এতিয়া যাবলৈ বাকীখিনি দেখামগৈ দেই তাত গাড়ী মাতিছোঁ গাড়ী আহি আছে আজি ফাইনেলি ওলাইছোঁ আৰু দেই ফাইনেল আছে কি হ'ব এইফালে আমাৰ বহা বুলিছে একদম গৰম উঠিছে তাকো পিন্ধিছোঁ ক'লা আৰু ভাল লাগিছে ইমানখিনি ভাবিবলৈও নহ'ল আজি ফাইনেলি আমি আহি পালোঁ বহুত ধুনীয়া সেই কৰিছে দেই দৰ্জাখন মাৰি দিয়া বহুত ধুনীয়া কৰিছে অঁ এটা ব্লেজাৰটো ধৰা তোমাৰ চিধাকৈ ধৰা আহি পালোঁ শ্ব' আৰম্ভ ষ্টাৰ্ট হৈ গ'ল দেখিছেনে হেল্ল' গাইজ এইটো আমাৰ প্ৰভাত নম্বৰ 18 আপোনাকো অনুৰোধ জনাইছোঁ আপুনিও যাতে মিউজিকৰ ওচৰতে ৰেডি হৈ থাকে মেকআপ চলি আছে পুৰা কিছুমান জেগাত মিউজিকবোৰ অফ কৰি দিব লাগে যে কপিৰাইট লাগে বুলি ভয় লাগে নেক্সট ভিডিঅ'ৰ গোটেই শ্ব'টো দেখাম আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই